হাই দোস্ত, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। যিহেতু আজিৰ পৰা দুৰ্গা পূজা আৰম্ভ, মানে আজিৰ পৰা মানে দুৰ্গা পূজা মানে আজিৰ পৰা মেলা আৰম্ভ, কালিৰ পৰা যিহেতু দুৰ্গা পূজা আৰম্ভ হৈছে। আৰু সকলোকে দুৰ্গা পূজাৰ উপলক্ষে শুভেচ্ছা জনাইছো। আৰু মই বহুত দিন ভিডিঅ' দিয়া নাই, কাৰণ মোৰ গাটো বেয়া আছিল, একেবাৰে বেয়া আছিল। মানে মাজত ভাল পাইছিলোঁ আৰু গাটো বেয়া হৈছিল। আজি অলপ ভাল পাইছোঁ, তাৰ কাৰণে ভাবিলোঁ ভিডিঅ' বনাই দিওঁ। আৰু অলপ মোৰ মাতটো গমে পাইছে, গাটো বেয়া আছিল। তে চাই থাকক তে ভিডিঅ'টো লাষ্টলৈকে। যিহেতু দুৰ্গা পূজা আৰু সন্ধিয়া মেন দুৰ্গা পূজা চাব যাম, তে চাই থাকিব, আপোনালোককো দেখাম, চাই থাকক তে। ৰ'ব আৰু এটা কথা, মানে আমাৰ গাঁৱত এটা এনেকুৱা গছ আছে, মানে পাকাৰ খুঁটিৰ ওপৰত গছটো কি ধুনীয়াকে আম গছ লাগি আছে। সেইখন চাবলৈ নাপাহৰিব। আৰু এতিয়া মই তাতে যাম দেখাবৰ কাৰণে। এতিয়া গছৰ ওচৰত যাই কেনে লগ পাই আছো। তে চাই থাকক তে লাষ্টলৈকে, আৰু ভিডিঅ'টো স্কিপ নকৰাকে শেষলৈকে চাব, তেহে মানে ভিডিঅ'ৰ মজাটো পাব। তে চাই থাকক তে। চাওক কি ধুনীয়া খেতি কেইটা, কি সুন্দৰ। আৰু খেতিৰ মাজতো যাম অলপ পিছত, দেখাম। এতিয়া মই আহি পাইছো গছৰ ওচৰত। এইখনে গছ, আপোনালোকে চাই লওক। চিনেমেটিক দি আছো আৰু ফটোও দি আছো। আৰু এতিয়া মই ইয়াতে অলপ ফটো উঠিম। মোৰ লগত আহিছে মোৰ বৰডেগা, দুইজনে আহিছো খোজকাঢ়ি। ইয়াতে বেৰা আছে কাৰণে তাতে ফটো উঠাৰ কাৰণে ডিষ্টাৰ্ব হৈ আছে। এইখন মানে বহুত পুৰণা গছ, চাওক পাকাৰ খুঁটিৰ ওপৰত কি ধুনীয়াকে উঠিছে। এইখন ধুনীয়াকে আম গছ, কিন্তু এইটো আম লাগেও, বছৰত আমি খাঙো মাজে মাজে আহি। ইভাগে এটা আছিল, ইভাগে এনে সৰু এটা গছ লগাই থৈ দিছে। আৰু এইখনে আমাৰ গাঁৱত বেছি মানে কি হাই লেভেলত ধনী ব্যক্তি আমি, আৰু সেয়ে আৰু। ভাবি চালে কিন্তু গছটো কিন্তু ডেঞ্জাৰ। মাজেদি মানে ফুটা আছে, তাতে কিবা গছৰ আম খাই কেনে তাতে ৰাখিছে, তাৰ পৰা গছ উঠিছে কি ধুনীয়াকে। এইখনে আছিল সৰু এটা গছৰ ভিডিঅ'। আৰু সন্ধিয়া মেন পূজা চাব যাম বৰডেকাৰ লগত। আৰু বৰডেকা যাই আছে ঘৰৰ ফালে, ময়ো যাই আছো ঘৰৰ ফালে।